এইটো মিউজিকত কিবা হিলাই দিছিলে ভাইৰেল ভিডিঅ' তাৰ কাৰণে অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম বন্ধুসকল আজি আকৌ কথা পাতিম আমি টিকটকৰ বিষয়ে মানে টিকটকটো কৰি কিছুমান ল'ৰা ছোৱালীৰ মগজটোৱে বেয়া হৈ গৈছে চাগে মানে নকৰিবলগীয়া কাম কিছুমান কৰি দিয়ে মাথাটো সঁচাকৈ বেয়া হৈ যায় আৰু দেখি মানে টিকটকলৈ আহি এইবোৰ মেখেলা চাদৰ পিন্ধি কিবা কৰি মানে এইবোৰ কৰিলে কৰা নি ভাল ভিডিঅ' বনাব নোৱাৰে তোমালোকে বন্ধুসকল কিছুমান আজি কথা ক'ম কোনো যে গাত পাতি নোলোৱা বন্ধুসকল যোৱাকালি মই মানে প্ৰিন্স হাজৰিকাৰ মানে ভিডিঅ' এটা দিছিলোঁ মানে ভাইৰেল হোৱা মানে মেট্ৰিকত ফেইল কৰা কাৰণে দুটামান কুকুৰে মোক ভুকি আছে পিছফালৰ পৰা দম আছে তোৰ সন্মুখলৈ আহি কওঁ না এইবোৰ ফাল্টু কমেণ্ট দি নাথাকিব বুজিছ নাই তহঁতি প্ৰিন্সৰ চাম চা নে কি প্ৰিন্সৰ যদি ইমান চাম চা তাত পকৰটো ধুৱাই দেখিছে তহঁতি এইবোৰ আল্টু ফাল্টু কমেণ্ট দি নাথাকিবি বুজিছ নাই তেন্তে বন্ধুসকল আৰু কোনো পলম নকৰি আৰু এইবোৰ ফটা লেকচাৰ বাদ দি আজি নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কোৱা বন্ধুসকল বন্ধুসকল মই কৈছিলোঁ আগতে মানে ইহঁতৰ পাগলামি মানে দিনক দিনে বাঢ়ি গৈ আছে বাৰু ল'ৰা এটা হৈ পিনে বাৰু চাদৰ মেখেলা পিন্ধিবলৈ দৰকাৰ কি আছে বাৰু ভাল ভিডিঅ' বনাব নোৱাৰি এইটো এটা নাই পকৰত জলকীয়া ফেনা দিব লাগে মানে চাবলৈ মন যায় এইটো ল'ৰা নে ছোৱালী মানে কি মানে এটি মানে ল'ৰাৰ নামত এটি কলংক মানে এনেই জীয়াই আছে এইবোৰ জীয়াই থকাতকৈ মানে একো লাভ নাই সঁচা কথা কৈছোঁ বন্ধুসকল এইবোৰ কোনো কামৰ নহয় এইবোৰ মুঠতে ভুলৰ কমতহে ল'ৰা হৈ জন্ম হ'ল ছোৱালী হ'ব লাগিছিলে আচলতে এটি ছোৱালী হ'ব লাগিছিলে তহঁতি এনেকৈ নোলাবিও ৰাতি সৰুলাই দেখিলে কান্দি বটলত দেখি ভয় খাব গম পাৱ নাই সৰুলাই ভয় খাব তহঁতি যেনেকুৱা ৰূপ মুখৰ যোনটো মেকআপ তহঁতি গঢ় সৰুলাই দেখিলে ৰাতি ভয় খাব মই যদি এই কিবাকে বেয়াকৈ কওঁ মোক এতিয়া কিছুমানে বেয়াকৈ ক'ব মানে বেয়াকৈ কমেণ্ট দিব তই কোন মানে এইবোৰ দেখাৰ পিছত মানে কি বুজাব বিচাৰি ইহঁতে ইমান তললৈ যাব পৰা নাই সাধাৰণ টিকটকটোৰ কাৰণে মানে কাপোৰ মিঠা কোনো ধং নাই মানে কি মানে এইবোৰ একো এক্টিং কৰিছা কৰা মানে অলপ ভাল এক্টিং কৰা এইবোৰ কি চকু মানে এনেকুৱা মানুহ ভয়ে খাব গম পাইছা নাই এইবোৰ কৰিলে ইমান আৰু সীমা তোমালোকে অতিক্ৰম কৰি গৈছা গম পাইছা নাই এনেকুৱা পাগলামি নেক্সট টাইম নকৰিবা গম পাইছা নাই এইবোৰ পাগলামি আৰু নকৰিবা তই বিগ লাইভতো আছ নেকি তই কি মাল তেনেহ'লে বুজা আছ কি মাল মই কচোন তই যদি ইমান বিগ লাইভৰ বিষয়ে জান আৰু তই বিগ লাইভটোত যদি বেয়া ক'ব পাৰিছ তই চাগে বিগ লাইভৰ পৰা কিবা বেয়া কাম কৰিছ তোৰ চাগে বিগ লাইভৰ পৰা কিবা ধান্দা মেলিছ ধান্দা খুলিছ বিগ লাইভৰ পৰা বিগ লাইভৰ মানুহৰ লগত হা ফাৰ্ষ্ট কথা বিগ লাইভত একো বেয়া কাম নহয় বিগ লাইভত মদৰ বটল এটা দেখালেও আই ডি বেন হৈ যায় বিগ লাইভত তই শ্বৰ্ট ড্ৰেছ এটা পিন্ধিলেও আজিকালি বৰ্তমান আই ডি বেন হৈ যায় তাত বহুত চেলিব্ৰিটি আছে ঠিক আছে এতিয়া বিগ লাইভত বহুত চেলিব্ৰিটিয়ে বিগ লাইভত আহে ঠিক আছে চ' ইমান জানি বুজি কিছু মালৰ কথা ক'বলৈ গ'লে তই এটা মানে হেভি মাল মই তাইক কৈছোঁ দেই তই এটা হেভি মাল তই কি মাল জনাই গৈ আছে গম পাইছ নাই আৰু তই এই ফটা লেকচাৰ কাৰ মুখত মাৰিছ বুজিছ নাই তোৰ নিচিনা চব মূৰ্খ নহয় গম পাইছ নাই তোৰ ভিডিঅ' মানে হ'ব আৰু ইমান ফটা লেকচাৰ মাৰিব নালাগে গম পাইছ নাই তই কিমান ভাল জনাই গৈছে বিগ লাইভ যি লাইভ ব্যৱহাৰ নকৰ কৰি থাক তই কৰ নকৰ তোগাত কথা তই টিকটকত যে এইবোৰ ফাল্টু ভিডিঅ' যে এইবোৰ যে দেহি কিবাকিবি যে দেখাই যে ভিডিঅ' যে আপলোড কৰ পেট আধা লাগে উলিয়াই কিবা কিবি উলিয়াই সেইবোৰ নহ'লে কোনে ক'ব মই দেখাই আছোঁ ৰ'বা বন্ধুসকল মানে এইবোৰ ভিডিঅ' আপলোড দিয়াৰ পিছত আৰু কি জানিবলৈ বাকী থাকে গম পোৱা গৈছে তই কিমান পানীৰ মাছ গম পোৱা নাই এইবোৰ ফকতীয়া লেকচাৰ নামাৰিবি গম পাইছে নাই ধৰা পৰিবি এদিন নহয় এদিন आज रात में तुम्हें चांद पे ले जाऊं या तारों पे वो तो आपका रॉकेट देखकर ही बता पाऊंगी भाइयों बहनों यह देश बदल रहा है लेकिन कुछ लोगों का दिमाग नहीं बदल रहा
এইবোৰে কি আপোনাৰ মহানতা কাম নে কি? এইবোৰে কি আপোনাৰ ভাল কাম? ইমান যদি বুজিছা নাই ভাল হ'বলৈ মন আছে এইবোৰ ফকতীয়া লেকচাৰ বেলেগত মাৰিব, গম পাইছা নাই? এইটো মিউজিকটো সকলোৱে শুনি আছে ন, বহুত ভাইৰেল হৈ আছে এতিয়া, কাৰণ কোনোবা ছোৱালীয়ে এইটো মিউজিকত কিবা হিলাই দিছিলে, ভাইৰেল ভিডিঅ'। তাৰ কাৰণে কিছুমান ছোৱালী এতিয়া হিলাই আছে। কেলা আমি ইমান ভালদৰে ভিডিঅ' বনাওক লাইক দিব নোৱাৰা? হিলা কৰিলে লাইক দিব পাৰি ন? কেলা তেনেকুৱা লাইক নালাগে আমাক, দিলে দিবা নে? এই ভণ্টিজনীয়ে সঁচা কথাই কৈছে, মানে ভাল ভিডিঅ' বনালে কেতিয়াও লাইক নাপায়। যদি তুমি মানে পেন চেন খুলি ভিডিঅ' বনাই দিয়া তেতিয়া ভাইৰেল হৈ যাবা, গম পাইছা নাই? মানে ভাল কাম কৰি একো লাভ নাই, মানে বেয়া কাম এটা পটককৈ ভাইৰেল হ'ব। এইবোৰে কি মানে ক্ৰিয়েটিভিটি নেকি? মানে ক্ৰিয়েটিভিটি কিবা বুলি কয় নহয়, নাজানো আৰু, তোমালোকে জানিবা টিকটক কৰা। মানে এইবোৰ মানে তোমালোকৰ বুজিছে নাই, মাথাত মানে একো নাই, গম পোৱা নাই? এইবোৰ মানে টিকটকটো কৰি বহুত তললৈ নামি গৈ আছে তোমালোকে। এইবোৰ কৰি তোমালোকক এনেকুৱা ভিডিঅ' যদি ফাল্টু ভিডিঅ' বনাওঁ কোনো ভাল বুলি নকয়, হাঁহিব মানুহে।